আজি মই বনাবলৈ ওলাইছোঁ এটা 1 কেজিৰ ভেনিলা কেক। তাৰ কাৰণে মই গোটেইখিনি বস্তু ৰেডি কৰি লৈছোঁ। এই কেকটোৰ কাৰণে মই 3টা ডিম ভাঙি লৈছোঁ এনেকৈ। কেকটো মোৰ ভাগিনৰ বাৰ্থডেৰ কাৰণে বনাইছিলোঁ, ঘৰতে কাটিব, ঘৰতে খাম, বেলেগক দিবৰ কাৰণে নহয়। এতিয়া ইয়াত মই 2 চামুচ ভেনিলা এচেঞ্চ যোগ কৰি দিছোঁ। 2 চামুচ ঘৰত আছিলে, আমাৰ ঘৰত আছিলে, তাইৰ বাৰ্থডে ইয়াতে পাতিব মামাকৰ ঘৰত, সেইকাৰণে কেকটো ময়ে বনাই দিম বুলি ক'লোঁ, সেইকাৰণে বনালোঁ। এয়া কণীকেইটা মই ব্লেণ্ডাৰ ডালেদি এনেকৈ ফেটি লৈছোঁ। এনেকৈ 3-4 মিনিটমান ফেটি ল'ব যদি বনাই। 3 মিনিটমানৰ পিছত এনেকৈ বগাৰ নিচিনা হ'ব, তাৰপিছতো ফেটিয়ে থাকিব। একদম মই দেখিছেনে, একদম পূৰা 7ত দি ফেটিছোঁ। এতিয়া মই 2 কাপ চেনি দিছোঁ ইয়াত এড কৰি, মানে কণীৰ লগত 2 কাপ চেনি এড কৰি দিছোঁ। দি কিনে আকৌ মই 2-3 মিনিটমান ফেটি লৈছোঁ। 1 কেজিৰ কেক এটা বনাবলৈ 3টা কণী 2 কাপ চেনিয়ে যথেষ্ট। আনফালে মই কেক টিনটোত অলপ ৰিফাইন সানি লৈছোঁ, যাতে কেকটো পিছত উলিয়াবলৈ সহজ হয়। তাৰ কেকটোৰ জোখত হোৱাকৈ এখন বাটাৰ পেপাৰ ইউজ কৰিবও পাৰে আপোনালোকে, মই নৰ্মেল কাগজে ইউজ কৰিছোঁ। এনেকৈ কাগজখনৰ ওপৰতো মই ৰিফাইন সানি লৈছোঁ, পিছত কেকটো উলিয়াবলৈ সহজ হয়। এনেকৈ কেক টিনটো ৰাখি থৈছোঁ। এতিয়া মই আকৌ 1 কাপ, এই কাপটোৰে মই 1 কাপ ৰিফাইন তেল ইউজ কৰিছোঁ। ৰিফাইনখিনি দিয়াৰ পিছত মই 1 মিনিটমান সময় আকৌ ফেটি লৈছোঁ। এতিয়া সেইখিনি ফেটা হৈ গ'ল। এতিয়া মই শুকান সামগ্ৰীখিনি যোগ কৰিম। তাৰ কাৰণে মই ময়দা 2 কাপ লৈছোঁ। 1 কাপ আগতে এনেকুৱা চেকনিৰ সহায়ত আপোনালোকে চালি ল'ব, তেতিয়া গোটাবোৰ চেকনিখনত ৰৈ যায়। আৰু বেকিং পাউডাৰ মই 1 চামুচ দিছোঁ। ইয়াত নিমখ অকণমান দিছোঁ, টেষ্টটো বেলেঞ্চ হ'বৰ কাৰণে। তাৰপিছত চ'ডা অকণমান দিছোঁ। এতিয়া মই শুকান সামগ্ৰীখিনি দি ভালদৰে একেটা ডাইৰেকশ্যনতে সেইখিনি লৰাই আছোঁ। ভালকৈ লৰাব, যাতে শুকান সামগ্ৰীখিনি গোটেইখিনি বেটাৰটোৰ লগত মিলি যায়, নহ'লে মিলি নগ'লে পিছত দিগদাৰ হয়। এয়া মই 1 চামুচ ভিনেগাৰ দিছোঁ। এতিয়া ভিনেগাৰ দিয়াৰ পিছত আপোনালোকে বেটাৰখিনি বহুত টাইম ঘাটি নাথাকিব, অলপ টাইম ঘাটিব। আগতে মিক্স কৰি ল'ব শুকান সামগ্ৰীখিনি। মোৰ কি ভুল হৈ গ'ল আপোনালোকে দেখা পাব ৰ'বচোন। এইটো মোৰ আচলতে শুকান সামগ্ৰীখিনি দিয়াৰ পিছত আৰু অলপ টাইম মই লৰাব লাগিছিল, মোৰ অলপ সোনকালে হেৰি কৰিলোঁ। হ'লেও কথা নাই, আপোনালোকে লৰাব, মই ভালকৈ আকৌ লৰাই কিনে আকৌ মই দিছোঁ। এতিয়া বেটাৰটো কেক টিনটোত দিলোঁ, তাৰপিছত এয়াৰ বাবলছখিনি ওলাই যাবৰ কাৰণে অলপ মই টেপাই দিছোঁ। আনফালে মই কেৰাহী এটা 10 মিনিটৰ কাৰণে প্ৰিহিটত ৰাখিছিলোঁ। এতিয়া মই বেটাৰ বাচনটো লাহেকৈ ইয়াত ভৰাই ঢাকোন দি ওপৰত এনেকৈ এটা শিল দি দিছোঁ। গেছটো একদম ল' ফ্লেমত ৰাখিব। মই সৰু জুইৰ চ'লাৰটোত দিছোঁ। আনফালে মই ক্ৰীমখিনি ফেটি লৈছোঁ, সেইটো কেকটো হোৱালৈ মই ক্ৰীমখিনি এনেকৈ ফেটি লৈছোঁ। ক্ৰীমো মই 2 কাপ দিছোঁ। 2 কাপ এনেকৈ 3-4 মিনিটমান ফেটি লৈছোঁ। ফেটি লোৱাৰ পিছত দেখিছেনে বাৰু, যিখিনি লৈছিলোঁ সেইখিনিতকৈ ডাবল হৈ গৈছে। কেকটো মই
প্ৰায় 1 ঘণ্টামান তেনেকৈ ল' ফ্লেমত ৰাখিছিলোঁ। 1 ঘণ্টাৰ ভিতৰত সিজি গৈছে গোটেইখিনি। সেই 1 ঘণ্টাৰ ভিতৰত মই ক্ৰীমখিনি এনেকৈ ফেটি লৈছিলোঁ। আপোনালোকে ক্ৰীমটো কেনেকৈ হৈ যায় জানেনে বাৰু? জানে কিজানি, হয়তো নাজানাখিনিৰ কাৰণে মই কৈ দিছোঁ। ক্ৰীম যেতিয়া এনেকৈ বাতিটো উল্টাই দিব, ক্ৰীমখিনি যদি নপৰে তেতিয়াই ক্ৰীমখিনি ফেটি লোৱা হৈ গৈছে বুলি জানিব। অ'ভাৰো নেফেটিব। অ'ভাৰ ফেটিলে ক্ৰীমটো যেতিয়া আইচিং কৰি থাকিব তেতিয়া ফাট মেলি যাব। এতিয়া মই কেকটো সিজিলে কেকটো মই 3টা লেয়াৰ কৰা নাই, 2টা লেয়াৰতে কাটি লৈছোঁ। যিহেতু ঘৰতহে খাম, কেকটো ঘৰতে কাটিব। 2টা লেয়াৰ দিছোঁ। 2টা লেয়াৰ দিয়াৰ পিছত এনেকৈ ক্ৰীমটো লগাই লৈছোঁ মাজত। মই ভিডিঅ'টো ভাগিনজনীক কৰিব দিছিলোঁ। তাই মোবাইলটো উল্টাকৈ ধৰিলে। উল্টাকৈ ধৰাৰ কাৰণে ভিডিঅ'টো উল্টা হৈ গ'ল। একো নাই বাৰু। এনেকৈ মই আকৌ চেনি পানী দিছোঁ ওপৰত। চেনি পানী দি আকৌ ওপৰত ক্ৰীম। এনেকৈ মই ক্ৰীমেৰে গোটেইখিনি কভাৰ কৰিছোঁ। ক্ৰীমেৰে গোটেই গাটোত গোটেই গাটোতে ক্ৰীম লগাই দিছোঁ। কেকৰ যোগাৰখিনি, যিখিনি বস্তু লাগে কেক বনাবলৈ, মই সেইখিনি গোটেইখিনি মই অনলাইনৰ পৰাই আনিছিলোঁ, মিছ'ৰ পৰা। আপোনালোকেও যদি কেক বনাবলৈ বিচাৰি আছে নতুনকৈ, তেনেহ'লে মিছ'ৰ পৰাই গোটেইখিনি বস্তু অৰ্ডাৰ কৰি ল'ব পাৰিব। বহুত ভাল আহে। মই গোটেইখিনি বস্তুৱে ভাল পাইছোঁ। এনেকৈ মই ওপৰৰখিনি এনেকৈ ফিনিচিং কৰি আছোঁ। লাগি অহাখিনি মই মুচি দিছোঁ। আকৌ ছাইডটো আকৌ একবাৰ ফিনিচিং কৰি দিছোঁ। যেতিয়া মই ইয়াতে কেকৰ প্লেট ইউজ কৰা নাই, কাঁহীয়ে ইউজ কৰিছোঁ। যিহেতু ঘৰতে খাব কেকটো, এনেই দিয়া নাই প্লেটখন। এনেকৈ কাষত লাগি থকা ক্ৰীমখিনি মই এনেকৈ আঁতৰাই দিছোঁ। এতিয়া মই এটা বাটিত অলপ ক্ৰীম লৈ হালধীয়া ফুড কালাৰ ইউজ কৰিছোঁ। আপোনালোকে জেল ফুড কালাৰ ইউজ কৰিব। মই জেল ফুড কালাৰে ইউজ কৰিছোঁ। লিকুইড ফুড কালাৰ ইউজ কৰিলে আপোনালোকে বিচৰা কালাৰটো নাপাব। জেল ফুড কালাৰ ইউজ কৰিলে আপোনালোকে যেনে ধৰণৰ কালাৰে বিচাৰে তেনেধৰণৰ কালাৰে পাব। এতিয়া মই ৰ'জ বনাম। ৰ'জকেইটা বনাবৰ কাৰণে মই এনেকৈ পাইপিং বেগত ৰ'জ নজলটো দি পেলাই এনেকৈ লৈছোঁ। এয়া মই ৰ'জ বনাবলৈ লৈছোঁ। কেনেকুৱা হৈছে জনাবচোন। যদি ভাল পালে ভিডিঅ'টো তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। মোৰ চেনেলটো নতুন চেনেল হয়। কিবা যদি ভুল হৈছে কমেণ্ট বক্সত ক'ব, মই সেইখিনি শুধৰাই ল'ম। এয়া মোৰ এপাহ ৰ'জ প্ৰায় হৈ গৈছে। এতিয়া মই এই ৰ'জটো এখন কেঞ্চিৰ সহায়ত পায়ে, আপোনালোকে কেক বনাবলৈ ইউজ কৰা কেঞ্চি আপোনালোকে পাই যাব দোকানত। কেকৰ বস্তু পোৱা দোকানতে পাই যাব। সেনেকৈ মই এপাহ ৰ'জ এনেকৈ কেকটোত বহাই দিছোঁ কেঞ্চিৰে নি। এনেকৈ কেকটোৰ ওপৰত মই 3টা ৰ'জ দিম আৰু এনেকৈ ৰ'জকেইটা মই গোটেই 3টা ৰ'জে এনেকৈ বনাই পেলাই মই কেকটোৰ ওপৰত এনেকৈ দি দিম। চাই যাব আপোনালোকে, গমেই পাব।
আপোনালোকে যদি লিকুইড ফুড কালাৰ ইউজ কৰিব বিচাৰে কৰিব পাৰে তেতিয়াহ'লে যেতিয়া ক্ৰীমটো ফেটি থাকিলে ক্ৰীমটো আধা ফেটা হোৱাৰ পিছতে লিকুইড ফুড কালাৰটো দিব লাগিব যদি ক্ৰীমটো পূৰা ফিনিচিং কৰি পেলাই লিকুইড ফুড কালাৰ ইউজ কৰে তেতিয়াহ'লে ক্ৰীমটো মেল্ট হৈ যাব গলি যাব আপোনালোকে ৰ'জ বনাবলৈ নোৱাৰিব জেড ফুড কালাৰত কথা নাই বাৰু জেল ফুড কালাৰত অলপ ক্ৰীমটো ফেটা হোৱাৰ পিছত ইউজ কৰিলেও একো নহয় এনেকৈ মই গোটেই বাউণ্ডাৰীটোতে ষ্টাৰ নজলেৰে এনেকৈ দি দিছোঁ কেকটো দেখিছেনে বাৰু মোৰ ভালেই লাগিছে কেকটো ডিজাইনটো আপোনালোকে কেনেকুৱা পায় ক'বচোন কমেণ্টত কেনে হৈছে কেকটো যিহেতু মই কেক বনাবলৈ নতুনকৈ শিকিছোঁ কিবা ভুল হ'ব পাৰে যদি ভুল হয় আপোনালোকে শুধৰাই দিব এতিয়া মই আকৌ এটা বাতিত এনেকৈ গ্ৰীণ ফুড কালাৰ ইউজ কৰিছোঁ গ্ৰীণ ফুড কালাৰ ইউজ কৰি আকৌ ব্লেণ্ডাৰডালেৰে এনেকৈ মই লৰাই ঘাটি লৈছোঁ তেতিয়া মানে কালাৰটো ক্ৰীমখিনিৰ লগত বৰ ধুনীয়াকৈ মিক্স হৈ যায় এনেকৈ মই আকৌ এটা পাইপিং বেগত পাতৰ নজল এটা লৈ কিনে এনেকৈ দিছোঁ এতিয়া মই ৰ'জকেইটাৰ ওচৰেৰে এনেকৈ পাত দি গৈছোঁ একেবাৰে সহজ আপোনালোকে বনাই চাব যদি ভাল পায় কমেণ্ট বক্সত ক'ব এয়া দেখিছেনে বাৰু ইমান ধুনীয়া লাগিছে একদম ছানফ্লাৱাৰ যেন লগা হৈছে কেকটো দেখিবলৈ মই কেক বনাই ভালে পাওঁ বাৰু কেক বনাবলৈ বহুত ইচ্ছাও আছে সেইকাৰণে ঘৰতে মই অনলাইনৰ পৰা কেকৰ সামগ্ৰী যিখিনি যোগাৰ গোটেইখিনি আনি মই ঘৰতে শিকিছোঁ মই ক'তো শিকিব যোৱা নাই মই ঘৰত ইউটিউব চেনেল চায়ে ময়ো শিকিছোঁ যদি আপোনালোকেও বনাব বিচাৰে তেনেকৈ বনাব পাৰিব এতিয়া মই কেকটোৰ ওপৰত হেপী বাৰ্থডে লুকু বুলি লিখি দিছোঁ মানে ভাগিনজনীৰ নাম লুকু হেপী বাৰ্থডে লুকু বুলি লিখি দিছোঁ একদম প্ৰথমতে মই ডাঙৰ কৰিলোঁ তাৰপিছত সৰু হৈ গ'ল এতিয়া মই বগা স্প্ৰিংকল এনেকৈ ফুলকেইটা য়েলো ফুলকেইটাৰ ওপৰত এনেকৈ মই তিনিটা স্প্ৰিংকল বহাই দিছোঁ চিলভাৰ আপোনালোকে এইবোৰ স্প্ৰিংকলো অনলাইনতে পাব বা কেক বেটাৰ বনোৱা দোকানতো পাব কেক বস্তু পোৱা আৰু অনলাইনত পালে অলপ কম দামত পাব এনেকৈ মই কেকটো আৰু অলপ ভাল দেখা হ'বৰ কাৰণে এনেকুৱা কালাৰ ইউজ কৰিছোঁ এইবোৰ চব অনলাইনতে পায় ময়ো অনলাইনৰ পৰাই আনিছিলোঁ এয়া মোৰ কেকটো প্ৰায় ৰেডি হৈছে ভাল লাগিছেনে বাৰু মই কাষেও আৰু অলপ এনেকৈ কালাৰিং সেইকেইটা ইউজ কৰি দিছোঁ কাষে ছটিয়াই দিছোঁ ভাল লাগিবৰ কাৰণে এতিয়া কেনে হৈছে জনাবচোন মোৰতো ভালে লাগিছে কেকটো চাই কেনেকুৱা আছে এয়া মোৰ কেকটো বনোৱা হৈ গ'ল এইটো ওচৰৰ পৰা দেখুৱাই দিছোঁ হেপী বাৰ্থডে লুকু বুলি লিখি দিছোঁ এইজনী ছোৱালীৰ বাৰ্থডে তাইও শিকি আছে কেক মোৰ ৰৱা ক্ৰীমবোৰেৰে এনেকৈ
এতিয়া এয়া বাৰ্থডে গালৰ মা এয়া বাৰ্থডে গালৰ ডাঙৰ ভণ্টি Happy birthday to you. তোমালোকো নাযাকিয়া তাতে Happy birthday to you, Borua. Happy birthday to you. Happy birthday to you. দে মাসুমু এইয়া মারিয়া থাকি হ্যাঁ লুকু 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 হ্যাপি বার্থডে হ্যাঁ মা সুম সুম ও ইয়া বাদে হাই হাই খাটা কেক খাটা আই আসুম কেক খাইছা কেক খাইছা কেনে লাগছে খাই মজা ওই বা মজা যা এটা লৈ যা কেকটো এয়া চব ফটোৰ ফটো স্মাইল প্লিজ মৌচুমী অকমান ইফালে হ্যাপি বার্থডে মানু তাত গীতা ওলে না তাকিয়া আছে বেলুনি Pause di papa, pause di. আসুম কেকটো খাই কেনে লাগছে এই কো হা তাই দিলা কেক তো খাই কেন লাগছে